নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জ্যোতিপ্ৰসাদ গগৈ ইউটিউব চেনেললৈ। আজি আপোনালোকক দেখাব বিচাৰিম হায়দৰাবাদৰ এখন সুন্দৰ ঠাই, আৰু সেই সুন্দৰ ঠাইখনৰ নাম হৈছে গোলকণ্ডা ফৰ্ট। আগৰ ৰজাদিনীয়া ঘৰ হয় আৰু অট্টালিকা বুলিয়ে ক'ব পাৰি। তেনেকুৱা ধৰণৰ আজি সুন্দৰ ঠাই এখন আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। তেনে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। আমি দুইজন আহি পেলাই গোলকণ্ডা পালোহি। এতিয়া মোৰ লগত আছে মোৰ অফিচৰ জিতেন হাজৰিকা। আপুনি কি ক'ব? বৰ্তমান আমি বলক ভিতৰৰ ভাগ আমি চাব যাওঁ গোলকণ্ডাৰ কেনে। বৰ্তমান এয়া জিতেন হাজৰিকাই গৈ আছে আৰু লগে লগে ময়ো গৈ আছোঁ। চাওক ওপৰৰ অৱস্থা কেনেকুৱা, একদম কি সৌন্দৰ্য। অসমৰ যেনে শিৱসাগৰৰ নিচিনা একদম ৰংঘৰ কাৰেংঘৰৰ নিচিনা একদম সুন্দৰ পৰিৱেশ, কি মনোমোহা পৰিৱেশ। এইফালে আকৌ পুনৰ আকৌ ঘূৰি যাব লাগিব, এইফালে এখন গেট আছে। আকৌ পুনৰ বাওঁফালে যাব লাগিব। এইফালে লাহে লাহে গৈ থাকিব লাগিব। ইয়াতো ওপৰৰ পৰিৱেশটো চাওক, কেইটামান 3 মহলা আছে ন, 3 মহলা আছে আৰু ইয়াত ওপৰত। এইফালে এটা সুন্দৰ পৰিৱেশ। ওপৰলৈ চাওক কি অৱস্থা, মই জুম কৰি দিওঁ আপোনালোকক। কিমান ওপৰত আছে, পাহাৰৰ নিচিনা এটা। আৰু ওপৰৰ অংশটো চাওক না, কিমান ওপৰত আছে, কিমান ওখ। বৰ্তমান আমি লাহে লাহে গৈ আছো ওপৰলৈ উঠি উঠি। এটা পাহাৰৰ এৰিয়া বনাইছে। ইমান মানুহ অহা যোৱা কৰিছে। হাত চাপৰি বজাইছে নিশ্চয় নাই। এঠাইত মানে মজালে এঠাইত শুনি পায় মানে বাইদেউহঁতে মানে হাত চাপৰি বজাই ফুৰিছে। আগৰ দিনতো ফোনৰ সুবিধা নাছিলে ন, মানে আগৰ দিনত মানুহে কেনেদৰে মানে এঠাইত হাত চাপৰি বজালে মানে এঠাইত শুনি পোৱা, মানে তেনেকুৱা ধৰণৰ সুবিধা আছিলে। মানে বৰ্তমান যুগতহে মোবাইল টেলিফোন বৰ্তমান ওলাইছে। আগৰ দিনত তেনেকৈ এঠাইত হাত চাপৰি বজাই এঠাইত শুনি পায়। মানে ভিডিঅ' এটা চাই লওক আপোনালোকে। গোলকণ্ডা চাবলৈ কিমান মানুহ আহিছে আপোনালোকে চাওক। ওপৰৰ পৰা তললৈ গোটেই মানুহে দেখিব। চাৰিওফালে মানুহে দেখিব। এইফালে কিবা তলাতল ঘৰৰ নিচিনা কিবা ৰহস্য আছে চাগে দেই। মানুহ যাব বৰ্তমান এলাও দিয়া নাই বাৰু। গোটেই অন্ধকাৰ হৈ আছে গোটেইখন, আপোনালোকে চাব পাৰে। গোটেই অন্ধকাৰ এৰিয়া। কিন্তু কোৱা নিচিনা একদম একেবাৰে দেখিবলৈ। কোৱা নেকি বাৰু? জুম কৰি দেখাইছো আপোনালোকক। বৰ লাগে এবাৰ তলত গৈ চাই আহোঁগে কি বস্তু আচলতে, কুৱাই হয় নে কিয়ে হয়। বলক আপোনালোকে এবাৰ দেখাব বিচাৰিছো কুৱাই হয় নে কিয়ে হয়। চাই আহোঁগে তলত আচলতে কি হয় এইটো। আগৰ দিনত কুৱাই হ'ব চাগে নিশ্চয়। কুঁৱা নহয়, সেইটো আচলতে কুঁৱা নহয়, কুঁৱা হয় বুলি ভাবিছিলো, কিন্তু কুঁৱা নহয় এইটো। এইটো চাওক কিমান ওখ, কি পাহাৰ বাপৰে। কিমান এটা নাই কমে কিমান বিঘা বিঘা মাটি ইয়াত চাগে পৰি আছে যে হিচাপ নাই চাগে। হিচাপ কৰি উলিয়াব নোৱাৰিব চাগে। আৰু দিনটো খোজকাঢ়ি পুৰা ঘূৰো বুলি ক'লে গোটেই মানে এদিন সম্পূৰ্ণ এদিন লাগিব চাগে নিশ্চয়। কিন্তু আমি গোটেই অৱস্থাটো ঘূৰিব নোৱাৰো, তাকে অলপ আপোনালোকক দেখাব বিচাৰিছো। জিতেন দা আহি পেলাই অনুভৱ কেনেকুৱা লাগিছে কওক? সুন্দৰ লাগিছে, ভাল লাগিছে। ভাল লাগিছে ন? নিশ্চয়। আগতে আপুনি নিশ্চয় আহিছে নহয়? আহিছে। মইতো এইবাৰ প্ৰথমবাৰ আহিছো ন। এইবাৰ কেনে অনুভৱ হৈছে তোমাৰ? কেনেকুৱা হৈছে? মোৰতো একদম বঢ়িয়া লাগিছে। তো আৰু ইয়াত থাকি যাওঁ নিচিনা লাগিছে। আৰু চিৰি উঠি উঠি ওপৰলৈ যাব বিচাৰিছো। কেনেকুৱা অৱস্থা চাওক, চিৰিৰ অৱস্থা। চিৰি উঠি উঠি যাব লগা হৈছে। কিমানটা ষ্টেপ আছে হিচাপ কৰিব নোৱাৰি মানে। বাপৰে ভাগৰ লাগি যাবগে চিৰি হিচাপ কৰোঁতে। কিমানটা চিৰি আছে আপোনালোকে হিচাপ কৰকচোন, কিমানটা চিৰি হ'ব। বাপৰে গোটেই শিলে শিল চিৰিৰ ওপৰত।
ভাগৰ লাগি গৈছে এইকণ উঠোঁতে আৰু কিমান ওপৰত আছে উঠোঁতে উঠা ভাগৰে লাগি যাব এভাৰ সিংগত বগোৱা নিচিনা লাগিছে আৰু বগাওঁতে আপোনালোকৰ হিচাপ কৰি থাকক কিমান হৈছে চিৰি এই ভাগৰ লাগি গৈছে কিবা কিমান বগাম আৰু ভাগৰ লাগি গৈছে বগাই থাকিব লগা হৈছে ওপৰত চাওক কিমান মানুহ আছে ওপৰতো আছে মানুহ পুৰা কিমান বগাম আৰু লাগে বগা আপোনালোকক ওপৰৰ পৰা টিভিও দেখাবৰ কাৰণে যত্ন কৰিম কেনেকুৱা লাগে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই থাকক লাগি গ'লগে বহি গ'লোগে ইয়াত জিতেন্দ্ৰ পাছে আহি আছে ইয়াত কেনেকুৱা লাগিছে জিতেন্দ্ৰ কওক নাচ ফূৰ্তি লাগিছে আহি পেলাই কওক কেনেকুৱা লাগিছে কওক খুব ভাগৰ লাগিছে আৰু বাকী আছে যাবলৈ একেবাৰে ওপৰৰ পাবলৈ হ'লে আৰু কিমান দূৰ যাব লাগিব হিচাপ নাই মানে এতিয়ালৈকে কিমান পাৰ হৈ আহিলো চিৰি কোনো হিচাপে নাই নিচিনা হৈছে আৰু হিচাপ কৰিবই পৰা হোৱা নাই আৰু অকণমান আছে আৰু পাবগে এভাৰেষ্ট সিঙে পৰ্বত বগোৱাৰ নিচিনা হৈছে আৰু একদম অৱস্থা একেবাৰে বেয়া কৰি দিছে আৰু গোটেই গা ঘাম ওলাই গৈছে একেবাৰে আৰু আছে কলেজ ষ্টেপ আৰু অকণমান আছে পাবগে বেছি দূৰ নাই আৰু কিমান দূৰ আছে আৰু কিমান দূৰ যাব লাগিব গৰম উঠি গৈছে পোৱা যাব আৰু 15 মিনিট লাগিব খুব ভাগৰ লাগিছে আৰু বাবৰে মোৰতো গৰম উঠি গ'লে ঘাম ওলাই গৈছেগৈ একদম আৰু যাব গ'লে মনেই কৰা নাই তথাপি যাব লৈছোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে গোটেই হায়দৰাবাদৰ গোলকুণ্ডা ভিউ বৰ্তমান আমি যাবলৈ বিচাৰি আছোঁ বৰ্তমান আমি গৈ আছোঁ ওপৰে গৈ আছোঁ বৰ্তমান আৰু ইয়াত মন্দিৰ এটাও আছে আৰু কি মন্দিৰ নাজানো মন্দিৰ এভাগো আছে মন্দিৰো আছে বোলো আমি পাইছোঁ আৰু লাহে লাহে আৰু এইটো ওপৰ চোৰা দেখিছে নহয় ওপৰ চোৰা তাতে সম্পূৰ্ণ লাষ্ট ফাইনেল ডেষ্টিনেশ্যন পামগৈ ভালে গৈ পেলাই ক'ৰবাক দেখিছে নহয় লাষ্ট তাতে গৈ পামগৈ আৰু তাতে শেষ হ'বগৈ আৰু অকণমান বাকী আছে আৰু পামগৈ আৰু গৈ পেলাই লাহে ব'লক গৈ থাকোঁ বহিব কেনে ওপৰত এতিয়া চেলফি উঠি আছে চবেই ওপৰলৈ গৈ আছে লাষ্ট এতিয়া দোকানো আছে ইয়াৰ ভিতৰত ফেচিলিটি কিন্তু অলপ আছে কিছুমান আছে কিন্তু দেই এই সৰু ল'ৰা ছোৱালী কেনেকৈ ওপৰলৈ ইমান ওপৰলৈ উঠিব পাৰিছে ডাঙৰ হ'লে বাৰু ক'ত বগাব পাৰিব পাৰে বাৰু ইমান পাহাৰৰ এটা এৰিয়া এটা এভাৰেষ্ট সিংহৰ নিচিনা এটা ওখ এভাৰেষ্ট সিংহৰ নিচিনাই তুলনা কৰিব লাগিব আৰু ভিতৰৰ ভাগত আমি সোমাইছোঁ লাহে লাহে গৈ আছোঁ আৰু যাব লাগিব ওপৰলৈ আৰু অলপ সময় ৱেইট কৰক নিশ্চয় দেখা পাব ওপৰৰ পৰা এটা ভাল 360 ভিডিঅ' এই সৰু ল'ৰা ছোৱালীবোৰ কেনেকৈ অহা যোৱা কৰিব পাৰিছে ওপৰলৈ উঠিব পাৰিছে আৰু অকণমান চাওক ফাইনেলি আমি আহি পাই গ'লো বৰ্তমান আপোনালোকক 360 ভিউ দেখাব বিচাৰিছোঁ চাওক 360 ভিউ এটা
এইফালৰ পৰা একেবাৰে হায়দৰাবাদ চিটিখন গোটেইখন দেখি পোৱা যায়। আপোনালোকক দেখাব বিচাৰিছোঁ তললৈ গৈ পেলাই। বৰ্তমান আপোনাক হায়দৰাবাদ চিটিখন গোটেইখন দেখাব বিচাৰিম আপোনালোকক। ৰ'ব ৱেইট কৰক, নিশ্চয় দেখি পাব। ৱেইট কৰক অলপমান। আৰু ৱেইট কৰক আৰু দেখা পোৱা যাব। চাওক গোটেই তলখন চাওক, কি বাপৰে আমি কিমান তলৰ পৰা আছোঁ। চাওক এখন বগাই চিৰি বগাই ইয়াত পাইছোঁ আহি পেলাই। এইফালে ৰাস্তাটো আছে, মেইন ৰাস্তা, গাড়ী গৈ থকা দেখিছে নিশ্চয়। এইফালে চাওক গোটেই চিটি, হায়দৰাবাদ চিটি। আৰু আপোনালোকক দেখাব বিচাৰিছোঁ এইফালৰ পৰা আৰু সুন্দৰ ঠাই দেখা পাব নিশ্চয়। এতিয়া আপোনালোকৰ 360 গোটেই ভিউটো দেখাব বিচাৰিছোঁ চাওক। এইফালে আৰু আছে সুন্দৰ ঠাই। তলৰটো চাওক কিমান, গোটেই হায়দৰাবাদ চিটিখন চাওক গোটেইখন। আৰু লাহে দেখা পোৱা যাব এইফালে নিশ্চয়। এইফালেও আছে আৰু এইফালে আমি সোমাই পেলাই দেখাব বিচাৰিম আপোনালোকক এইফালে গোটেইখন। কি ধুনীয়া চাওক। যেতিয়া এইটো ভাগৰ লাগিছে একদম বহি গৈছে একেবাৰে। এইফালে চাওক ভাল লাগিছে, কেনেকুৱা লাগিলে কওক। খুব ভাল লাগিছে। আহি পেলাই কেনেকুৱা লাগিলে, একেবাৰে ওপৰত একেবাৰে আহি পালেহি নহয়, একেবাৰে কেনেকুৱা লাগিলে কওক। মেইন কথা খুব ভাল লাগিছে। দ্বিতীয়টো কি, খুব মনতো ফূৰ্তি, আনন্দ আৰু একদম ভৰপূৰ হৈ আছে। আৰু নাই আৰু হয় নেকি? ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই। বাই বাই।